হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰক। তেখেতে অসম চৰকাৰ চলাব নোৱাৰে। তেখেতক আমি ধিক্কাৰ জনাইছো। তেখেতে মুখে এটা কয় আৰু কৰ্মই এটা দেখুৱায়। হিমন্ত বিশ্ব শৰ্মাই ভাবিছে নেকি? তেখেতে ভাবিছে নেকি তেখেতে খুজিলে, তেখেতে কৰ সংগ্ৰহ কৰিব বিচাৰিলে অসমীয়া মানুহে তেখেতক যাচি দিব? ইয়াৰ প্ৰত্যুত্তৰ আপুনি ইলেকশ্যনত পাব। বাইদেউ ইমান এনেকুৱা কোন সময় আমি ইমান যদি আপোনাৰ ঘৰত যাওঁ বাইদেউ আমি ইমান মানুহ মিলি যদি আপোনাৰ ঘৰত যাওঁ আপুনি সোমাব দিব? আমি গোটেইখিনি মানুহ নোসোমাওঁ। নমস্কাৰ, আজিৰ প্ৰথমটো খবৰ এক বিগ ব্ৰেকিং নিউজ। এটা ডাঙৰ খবৰ, এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ আনন্দ মিশ্ৰৰ বাবে। প্ৰতিবাদকাৰীক বিশেষ কৌশলেৰে শান্ত কৰিলে আনন্দ মিশ্ৰই। প্ৰতিবাদকাৰীক শান্ত কৰিলে আনন্দ মিশ্ৰই। শ প্ৰতিবাদকাৰীৰ মাজত আনন্দ মিশ্ৰ। এক বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত শ প্ৰতিবাদকাৰীক আনন্দ মিশ্ৰই শান্ত কৰিলে। এজন যুৱকৰ হত্যাকাণ্ডক লৈ ক্ষুদ্ৰ ৰাইজে ঘেৰাও কৰিছিল আৰক্ষী থানা। প্ৰতিবাদকাৰী মহিলাক শান্ত কৰিলে আনন্দ মিশ্ৰই। এক বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ। অপৰাধীক কোনো কাৰণতে ৰেহাই দিয়া নহয় বুলি হুংকাৰ আনন্দ মিশ্ৰৰ। আনন্দ মিশ্ৰৰ হুংকাৰ, অপৰাধীক ৰেহাই দিয়া নহয়। 15 আগষ্টৰ নিশা ঢকুৱাখানাৰ গোৱালদৈ বাটমাৰীত হত্যাৰ বলি হৈছিল অতুল শইকীয়া নামৰ যুৱকজন। 3 হত্যাকাৰীক আটক কৰিছে আনন্দ মিশ্ৰ বাহিনীয়ে। এক বিগ ব্ৰেকিং নিউজ, আটক কৰিছে 3জনক। আনন্দ মিশ্ৰৰ বিশেষ কৌশল, চাওঁ আহক এই প্ৰতিবেদন। আপুনি নিজে নাই যদি ফটো খিচাৰ ইচ্ছা আছে ফটো খিচাৰিলে আহক কথা পাতিম। বাইদেউ ইমান এনেকুৱা কোন সময় আমি ইমান যদি আপোনাৰ ঘৰত যাওঁ বাইদেউ আমি ইমান মানুহ মিলি যদি আপোনাৰ ঘৰত যাওঁ আপুনি সোমাব দিব? আমি গোটেইখিনি মানুহ নোসোমাওঁ। বাইদেউ ৰ'ব, তাৰ ফেমিলি মানুহ আমি আপোনাৰ লগত কথা পাতিলো, ঠিক আছে? আমি অলৰেডি লৈ আছো, ঠিক আছে? আপুনি কিয় এনেকুৱা প্ৰত্যেক কথা যদি আমি এনেকুৱা কৰিব আৰম্ভ কৰো আমাৰ ল এণ্ড অৰ্ডাৰটো কেনেকৈ আমাকো মানিব লাগিব ছাৰ। বাইদেউ কেতিয়া আমাক মনা নাই, আমি আপোনাৰ কাৰণে অপেক্ষা কৰি আছো। অপেক্ষা কৰিব নালাগে। মোক আপুনি ইয়াত কোনো মোক ফোন কৰিছে, আমি অলৰেডি এই কথাটো জানো, গম পাইছো। আমি সেইটো কাৰণে এডিশ্যনেল এছ পি চাবক পঠাইছো। নৰ্মেলি অহাৰ কথা সেইটোত আপোনাৰ সেইটো কৰিলে অহাৰ কথা নহয়, এইটো নৰ্মেলি অহাৰ কথা। আমাৰ আমি নৰ্মেলি কামটো কৰোঁ। বাট সেই চব কৰি কোনো অলপমান মানুহ আছে যে আপোনাৰ আনফৰ্চুনেট যিটো ডেথ হৈছে আপোনাৰ ভাই হয় তো এইটো আনফৰ্চুনেটলি নিজৰ ফটো খিচোৱাৰ কাৰণে মানুহ নাই, এইটো হয়। এই চব টাইমত মানুহ আহি যায় নিজৰ ফটো ভিডিঅ' বনোৱাৰ কাৰণে। তো সেইটো কৰিব নালাগে বাইদেউ। আপুনি ঘৰত যাওক, এইটো মোৰ জিম্মেদাৰী হয়। আৰু আই এম ভেৰি চিৰিয়াছ এবাউট দিছ। এইটো আপুনি ভৰসা ৰাখিব পাৰে। আমাৰ গিলামৰ থানাৰ আইচিৰ পৰা কাৰো পৰা আমাৰ বিশ্বাস নাই। বিশ্বাস আপোনাৰ ওপৰত আছে। সব কাম আমি একজন নকৰে, বিশ্বাসটো কৰিব লাগে। সকল মানুহ আমি জাষ্টিছটো লিয়াৰে এটা তৰিকা হয়। ৰাস্তা জাষ্টিছ হ'ব আৰম্ভ যদি হয় তো জংগল ৰাজ অহা নাছিলো ছাৰ, অহা নাছিলো যেতিয়া আমাৰ কথা মৰা নাই। চাওক আপুনি এইটো কি লগাই এইটো মানে বডিটো যেতিয়া নিলে ঘৰলৈ মই গৈছো ছাৰ আপোনাক লগ কৰিবলৈ নাৰী শক্তি ধেমাজি লখিমপুৰ দুখন জিলাৰ। তো আমাৰ লগত কথা পাতিব ছাৰ, পাতিবৰ কাৰণে চেষ্টা কৰিছো। তেখেতলোকে নেপাতে ন, সোমাবলৈ নিদিয়ে। আমি দুগৰাকী পাৰ্টিকুলাৰ সোমাম কৈছো যেতিয়া মানে থানাৰ ভিতৰত, তেতিয়াও সোমাবলৈ নিদিয়ে, চাবলৈও নিদিয়ে। ইমান মানুহ যদি আমি এক লগত লৈ আহো বাইদেউ, আমি সাপোজ আমি 50টা এনেকা পুলিচ লগাই দিওঁ, আপোনাৰ নিজৰো অলপমান নৰমকে কথা কৈ আছো, নৰমকে কথা পাতিব পাৰো, শুনিব পাম, বাহিৰা নহওঁ। মানে ছাৰ যেতিয়া বডিটো নিছে তালে মানে শ্মশানলৈ নিয়াৰ আগত যেতিয়া বডিটো অলপ সন্দেহৰ আপৰ্টত আছে যে ল'ৰাটো কোনোবাই মাৰিছে বুলি সন্দেহ কৰিছে ঘৰৰ মানুহে, আমিতো ক'ব নোৱাৰো মানে মাৰিছে বুলি বেলেগে। তেতিয়াহ'লে বডিটো পুলিচ প্ৰশাসনে চাবলৈ যাব লাগে নে নালাগে ছাৰ কওকচোন? এবাৰ হ'লেওতো বডিটো চাব লাগে ন। আপুনি কেনেকৈ গম পাইছে পুলিচে ইনকুৱেষ্ট কৰা নাই বা বডিটো চাবলৈ নাই যোৱা যোৱা কাৰণে ছাৰ আমি আমি যেতিয়া এফআইআৰ দিব আছো ছাৰ, আমি দুবাৰ এফআইআৰ দিব আছো। প্ৰথমতে তেখেতে কৈছে যে মই এফআইআৰ ল'ব আপুনি পেচেণ্টক গুৰুত্ব দিয়ক, এফআইআৰ নল'ব এই বুলি আমাক ঘূৰাই ৰিটাৰ্ণ দিলে। পিছবাৰ যেতিয়া এফআইআৰ কৰিবলৈ বোলে ষ্টেটমেণ্ট লাগিব, পেচেণ্টৰ ষ্টেটমেণ্ট। অলৰেডি পেচেণ্ট আপোনাৰ সেইটো যদি কোনো অফিচিয়েল এনেকুৱা যদি কথা কৈছে ইনসেনচিটিভলি কৈছে, তাক ট্ৰেইনিং কৰাব লাগে। মই তাক আমি সেনচিটাইজ কৰি তাৰ আমি আকৌ যেনেকা যদি এনেকুৱা ইনসেনচিটিভ হ'ব নালাগে। মই গম পাইছো নাই ব্ৰাদাৰ, গম পাইছো যদি কাৰো ঘৰত। এতিয়া আহিছো আজিৰ পৰৱৰ্তী খবৰলৈ। এজন ব্যক্তি ইমান খং কিয়? মুখ্যমন্ত্ৰীৰ ওপৰত ইমান কিয় খং? আৰু কিয় ইমান খুব উজাৰিলে মুখ্যমন্ত্ৰীৰ ওপৰত? চাওঁ আহক এই প্ৰতিবেদন। আৰু হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰক। তেখেতে অসম চৰকাৰ চলাব নোৱাৰে। তেখেতক আমি ধিক্কাৰ জনাইছো। তেখেতৰ মুখৰ কথা
আৰু তেখেতৰ কৰ্ম দুটাৰ মাজত বৃহৎ পাৰ্থক্য আছে তেখেতে মুখে এটা কয় আৰু কৰ্মই এটা দেখুৱায় APDCL বিহপুৰীয়াৰ সাব ডিভিজনৰ যিখিনি কৰ্মী আছে তেখেতসকলে আজি কি কৰক তেখেতসকলে নিজৰ মানে কৰ্ম মানে সমজাই দি তেখেতসকলে ঘৰত গৈ বহি থাকক যদি 24 ঘণ্টা নালাগে আমাক যদি মাত্ৰ 12 ঘণ্টাও যদি বিদ্যুৎ শক্তি যোগান ধৰিলেহেঁতেন তেতিয়াও আমাৰ ক'ব লগা একো নাছিলে ৰাতি 12টা বজাত 10টা বজাত 9টা বজাত মানে লুকা ভাকু মানে বিজুলী বাতিৰ যি লুকা ভাকু খেল সৰু ল'ৰা ছোৱালীয়ে সৰুতে খেলা লুকা ভাকু খেলৰ নিচিনা হৈ পৰিছে আপোনালোকে দেখিছে এইখন চৰকাৰে জনসাধাৰণক শোষণ কৰিবৰ কাৰণে আহিছে বিজেপি চৰকাৰখনে জনসাধাৰণক শোষণ কৰিবৰ কাৰণে আহিছে একেসকলে এটাই জানে ৰাজহ সংঘ কৰ সংঘৰ বাতে একো বুজি নোপোৱা হৈছে আমি দাবী জনাইছোঁ ইয়াৰ পৰা বৰবালি ভকতগাঁও ৰাইজ আমি সমগ্ৰ ৰাইজ গোট খাই এটা কথা দাবী জনাইছোঁ বিদ্যুৎ বিভাগে পদত্যাগ কৰক বিদ্যুৎ বিভাগৰ মন্ত্ৰীয়ে পদত্যাগ কৰক তেখেতৰ নিচিনা নিকমান্য অকমান্য মন্ত্ৰী আমাক নালাগে আৰু মানে বিহপুৰীয়াৰ যিখিনি সাব ডিভিজনৰ বিদ্যুৎ বিভাগৰ মানুহ আছে তেখেতসকলে নিজৰ কৰ্ম সম্পূৰ্ণ কৰি তেখেতসকলে ঘৰলৈ গুচি যাওক আমাক নালাগে এনেকুৱা ধৰণৰ কৰ্মী কিন্তু এটা কথা বৰ লজ্জাজনক দুখিত আমি যে আমাৰ অসমীয়া থলুৱা খাটি খোৱা মানুহখিনিয়ে দিনটো কৰ্ম কৰি আহি যদি ৰাতি 2 ঘণ্টা সময় এই শান্তিৰে শুব নোৱাৰে কাৰেণ্টৰ লুকা ভাকুৰ কাৰণে এইটো বৰ দুখিত বিষয় বিজেপি চৰকাৰখনে একো দিব পৰা নাই মানুহক মূল্য বৃদ্ধিৰ পৰা ইত্যাদি কৰি মাহেকৰ আগৰ কাৰেণ্টৰ বিল কিমান আছিলে আজি কাৰেণ্টৰ বিল কিমান আপোনালোকে দেখিছে মাহটো সম্পূৰ্ণ নহওঁতে এটা বৰ মাইক লগাই পেলাই গাঁৱে গাঁৱে চিঞৰি ফুৰিব আমুক তাৰিখৰ ভিতৰত বিদ্যুতৰ বিল দিব লাগিব কিন্তু আমি বিদ্যুতৰ বিল দিম কেতিয়া দিম যদি তেখেতসকলে আমাক 12 ঘণ্টা হ'লেও বিদ্যুৎ যোগান ধৰিব পাৰে আমি বিদ্যুৎ যোগান ধৰিব নোৱাৰিলে বা তেখেতসকলে বিদ্যুৎ যোগান ধৰিব নোৱাৰিলে আমি কি কাৰণে বিদ্যুৎ দিম হিমন্ত বিশ্ব শৰ্মাই ভাবিছে নেকি তেখেতে ভাবিছে নেকি এতিয়া আহিছোঁ আজিৰ পৰৱৰ্তী খবৰলৈ ৰাজেন গোহাঁই এতিয়া নাতিৰ লগত খেলাৰ বয়স ৰাজেন গোহাঁই এতিয়া হৰিনাম লওক এই মন্তব্য জয়ন্ত মল্ল বৰুৱা আৰু কি কয় জয়ন্ত মল্ল বৰুৱাই চাওঁ আহক এই প্ৰতিবেদন মই ভাবোঁ যে এতিয়া মানে নাতিয়েকৰ লগত খেলা ধূলা কৰাৰ সময় কথাটো এনেকুৱা যে ৰাজেন গোহাঁইৰ আজিৰ তাৰিখত মই এইটো কথাই বুজি পাওঁ যে তেওঁৰ দলটোৱে যিমান দিছে 4বাৰকৈ সাংসদ বনাইছে এবাৰ তেওঁ কেন্দ্ৰীয় মন্ত্ৰী হৈছে তেওঁ ৰাজ্যিক দলৰ সভাপতি হৈছে ইয়াতকৈ আৰু ৰাজেন গোহাঁই বেছি পাব লাগে বুলি আশা কৰাটো ভুল তেওঁ যেতিয়া MP আছিল তেওঁৰ আটাইতকৈ বেছি চৰ্চা হৈছিল যে তেওঁ ৰকিবুল হুছেইনৰ লগত বৰ সুহৃদয় এটা আছিল ৰাজেন গোহাঁই মই ভাবোঁ যে এতিয়া মানে নাতিয়েকৰ লগত খেলা ধূলা কৰাৰ সময় এতিয়া ইমান আগ্ৰহটো বেয়া নাতিয়েকৰ লগত খেলা ধূলা কৰক এতিয়া কি আছে হৰিনাম ল'ব লাগে নাম কীৰ্তন কৰিব লাগে নাতিয়েকৰ লগত খেলা ধূলা কৰিব লাগে সদায়নো ভাবিব লাগে এতিয়া যদি কপিল দেৱে ভাবে যে মই বেটছমেন হ'ম মই মেইন বেটছমেন হ'ম কেনেকৈ হ'ব কওকচোন ইণ্ডিয়া টিমত কপিল দেৱে গাভাস্কাৰে যদি ভাবে এতিয়া মই মেইন বেটছমেন হ'ম হ'ব পাৰিব নেকি আজিৰ পৰা 50 বছৰ পিছত মই যদি ভাবোঁ যে মই 50 বছৰ পিছতো বেটিং কৰি থাকিম মই বিজেপিত একদম ময়ে নেতা হৈ থাকিম সেইটো হ'ব পাৰে নেকি এইটোতো মই আজিৰ পৰা 10-15 বছৰ পিছত আমিও বাদ দিব লাগিব 10 বছৰ পিছত আমাৰ বয়স হ'ব 60 বছৰ হ'ব 65 বছৰ হ'ব লাহেকৈ আমিও দলৰ পৰা বাদ দিব লাগিব এইটো নিয়মৰ কথা